প্ৰত্যেক মঙলবাৰৰ দৰে আজিও আপোনালোকলৈ লৈ আহিছোঁ শূন্যৰ পৰা শিখৰলৈ যোৱা এগৰাকী মহিলাৰ কাহিনী সিন্ধু তাই সবকা, যিগৰাকীয়ে জন্মতে মাকে ভাল পোৱা নাছিলে আৰু আমি সকলোৱে জানো আগৰ দিনত ছোৱালীক বুজা বুলি ভাবিছিলে আৰু জন্মতে সেইকাৰণে মাকে ভাল পোৱা নাছিলে। তেওঁ পঢ়িবলৈ প্ৰবল ইচ্ছা আছিলে, কিন্তু ঘৰৰ মানুহে পঢ়িব দিয়া নাছিলে। দেউতাকে পঢ়িবলৈ দিছিল যদিও মাকে তেওঁ গৰু চাবলৈ দিছিলে বা গৰু গাই ডাঙৰি তেনেকৈ চাবলৈ দিছিলে। কিন্তু সেই প্ৰবল ইচ্ছা থকা মহিলাগৰাকীয়ে নিজৰ ইচ্ছা শক্তিৰে ক'ৰবাত এটুকুৰা কাগজ পালে আনি পেলাই নিগনিৰ গাঁতত সোমোৱাই থৈছিলে, নেউলৰ গাঁতত সোমোৱাই থৈছিলে। তেনেকৈ মহিলাগৰাকীয়ে কেৱল ৪ৰ্থ শ্ৰেণীলৈকে পঢ়িব পাৰিলে। তাৰপিছত তেওঁ মাত্ৰ 10 বছৰ বয়সৰ আছিলে। 10 বছৰ বয়সত তেখেততকৈ 20 বছৰ ডাঙৰ এজন পুৰুষলৈ তেখেতক বিয়া দিয়া হয়। অৰ্থাৎ তেখেতৰ হাজবেণ্ডৰ বয়স আছিলে 30 বছৰ। বিয়াৰ পিছতে সেই মাকৰ ঘৰত যিখিনি পাইছিলে, শহুৰেকৰ ঘৰতো সেই একেই কথা শুনি থাকিব লাগে। এগৰাকী বোৱাৰী হিচাপে, কেৱল মহিলা হিচাপে পূৰ্বতে মহিলা জন্ম হোৱাটো অভিশাপ বুলি ভাবিছিলে। গতিকে সেই শহুৰেকৰ ঘৰতো একেই তেওঁ সহ্য কৰিব লগা হৈছিলে। তেখেত যেতিয়া প্ৰেগনেঞ্চিত আছিলে, তেখেতৰ হাজবেণ্ডে গুৰিয়াই অত্যাচাৰ কৰিছিলে আৰু তেখেতে এগৰাকী কন্যা শিশুৰ জন্ম দিছিলে গোহালি। হাজবেণ্ডে তেওঁৰ পেটত গুৰিয়াই গোহালিলৈ পেলাই দিছিলে যে গৰুৱে তাত থকা গাইখিনিয়ে তেওঁক মাৰি পেলাব বুলি। কিন্তু সেই গাই কেইগৰাকীয়ে তেওঁক সুৰক্ষা প্ৰদান কৰি তাতে তেওঁ ছোৱালীগৰাকীক প্ৰসৱ কৰিলে। তাৰপিছত সেই যিগৰাকী ছোৱালীৰ জন্ম হ'ল, ছোৱালীগৰাকীৰ নাভি কাটিবলৈ তেখেতৰ তাত একো নাছিলে। এটা শিলগুটিৰে কোবাই সিন্ধু তাই হিচাপ কৰি আছিলে যে কেইবাৰ কোবাইছে তেখেতে। 16 বাৰ কোবাওতে সেই নাভিডাল কাটি গ'ল। আৰু তেওঁ সেই গাইখিনিক, তাতে থকা গাইক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছিলে। মানুহে তেওঁক অৱতাৰণা কৰি ঘৰৰ পৰা উলিয়াই দিয়া আৰু সেই গায়ে সেই কেঁচুৱাটিক সংৰক্ষণ দিছিলে। তাৰপিছত তেওঁ ঘৰৰ পৰা উলিয়াই দিয়া হ'ল। সিন্ধু তাই তেনেকে ঘৰৰ পৰা ওলাই আহি তেওঁ কি কৰিব? তেওঁ ষ্টেচনত সেই 10-দিনীয়া শিশুটো লৈ পেলাই ঘৰৰ পৰা ওলাই আহি ষ্টেচনে ঘূৰি ফুৰে। ষ্টেচনত তেওঁ গান গায়। সেই ষ্টেচনত ঘূৰি থাকোতে প্ৰথমতে এজন ভিখাৰী দেখিলে। ভিখাৰীজনে কৈ আছিলে যে মোক অকণমান পানী দিয়া আৰু মই খাই পেলাই মৰি থাকো। তেতিয়া সিন্ধু তাই ভাবিলে যে তেওঁৰ জীৱনতো বহুত কষ্ট। কেতিয়াবা সিন্ধু তাইৰ মনলৈও তেতিয়াও এবাৰ মনলৈ আহিছিল যে মোৰ আৰু জীয়াই থাকিব মন নাই, ইমান কষ্ট কৰি পেলাই মই মৰি থাকো। কিন্তু সেই মানুহজনক সিন্ধু তাই পানীও দিলে, ৰুটিও দিলে আৰু মানুহজন জীয়াই থাকিল। তেওঁ তেতিয়া ভাবিলে যে এই ভিখাৰীজন যদি এনেকে জীয়াই থাকিব পাৰিছে, মই কিয় জীয়াই থাকিব নোৱাৰিম? তেখেতে গান গাব জানিছিলে। গান গাই সেই যিসকল ষ্টেচনৰ ভিখাৰী আছিলে, ভিখাৰীসকলক তেওঁ পোহপাল দিছিলে। তেওঁ যে গান গাব জানিছিলে, গান গাব জনাৰ কাৰণে তেখেতলৈ মানুহে খাদ্য বেছিকে দিছিলে আৰু সেই খাদ্যখিনি তেখেতে ভগাই খাইছিলে। পিছলে সেই তেওঁলোকৰ যিবোৰ ল'ৰা ছোৱালী আছিলে, সেই ল'ৰা ছোৱালীবোৰ অনাথ আছিলে। সদায় সেইবোৰ কথা শুনি সিন্ধু তাইৰ মনটো বেয়া লাগিলে যে এই শিশুসকল সদায় অনাথ বুলি ৰাইজে বা মানুহে সদায় অৱহেলা কৰে। শেষত সিন্ধু তাইয়ে তেওঁলোকৰ কাৰণে এখন অনাথ আশ্ৰমৰ ব্যৱস্থা কৰিলে, য'ত তেওঁ ভিক্ষা কৰে। ৰাতিপুৱা ভিক্ষা কৰি গধূলি সাজ যোগাৰ কৰে, আকৌ কালিৰ চিন্তা কৰে। যদিও তেখেতে অনাথ আশ্ৰমখন এতিয়া খুব সুন্দৰভাৱে চলাই আছে 1400 ল'ৰা ছোৱালীৰে।